নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰং চেনেল সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডিত দেখিবলৈ পাব। তেতিয়া আজি আদিৰ কথা চিন্তা কৰি বহি থাকিব আৰু সেই সময়ত অদিতিৰ বান্ধৱীজনী অদিতিৰ ওচৰলৈ যাব আৰু অদিতিৰ ওচৰলৈ গৈ অদিতি, তই এইটো কি সিদ্ধান্ত ল'লি? এতিয়া তই মোক ক'ব পাৰিবিনে তই যে আদিত্যৰ কথা ভাবি থকা নাই? তই এতিয়া আদিত্যৰ স্থান অনাবিল ছাৰক দিব পাৰিবিনে? তই মোক এতিয়া ক'ব পাৰিবিনে বুলি অদিতিক প্ৰশ্ন কৰিব। এতিয়া বাৰু অদিতিয়ে তাইৰ বান্ধৱীজনীক কি ক'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডটিত আদিহঁতৰ ঘৰত কাম কৰা ল'ৰাজন আদিৰ ওচৰলৈ যাব আৰু আদিৰ ওচৰলৈ গৈ আপুনি আৰু এতিয়া এনেকৈ বহি সময় নষ্ট কৰিব নালাগে। এই গাৰ্গীজনীৰ লগত বিয়া হৈ আপোনাৰ জীৱনটো ধ্বংস কৰিব নালাগে। আপুনি অদিতি বাইদেউকে বিয়া কৰাব লাগিব। গতিকে আৰু আপুনি ইয়াতে টাইম নষ্ট কৰিব নালাগে। আপুনি অদিতি বাইদেউৰ ওচৰলৈ যাওক, মই আপোনাক মনে মনে ইয়াৰ পৰা পঠাই পঠিয়াম বুলি কাম কৰা ল'ৰাজনে আদিৰ আগত ক'ব। আৰু সেই সময়তে চন্দন আহি পাব আৰু চন্দনক দৰিকাই দেখি চন্দনক তাৰ পৰা নিয়াৰ চেষ্টা কৰিব। এতিয়া বাৰু আদিক ঘৰৰ পৰা বাহিৰ ওলাই পঠিয়াব পাৰিব নাই দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।